লাংহিন নগৰত শ্ৰী শ্ৰী গণেশ পূজা উৎসৱৰ সফল সামৰণি। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় শ্ৰী শ্ৰী গণেশ পূজা উৎসৱ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ লাংহিনত গণেশ চতুৰ্থীৰ উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছিল শ্ৰী শ্ৰী গণেশ পূজা উৎসৱ। উল্লেখ্য যে লাংহিন সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ পূজা পৰিচালনা সমিতিৰ উদ্যোগত সোমবাৰৰ পৰা আৰম্ভ হোৱা শ্ৰী শ্ৰী গণেশ পূজা উৎসৱৰ আজি সফল সামৰণি পৰে। তিনিদিনীয়া কাৰ্যসূচী অনুযায়ী সোমবাৰে অধিবাস ও মংগলবাৰৰ পৰা পূজা আৰম্ভ কৰাৰ লগতে গণেশ পূজাৰ লগত সংগতি ৰাখি কলহ ভঙা, আৰতি, ধামাইল নৃত্য, উলুধ্বনি, শংখধ্বনি, ভেকচন আৰু নৃত্য প্ৰতিযোগিতা আদিকে ধৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহৰ বঁটা বিতৰণ কৰা হয়। আনহাতে বুধবাৰে আয়োজন কৰা সন্ধিয়াৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে ডকমকা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সনত কুমাৰ মুদৈ। লাংহিন সাৰ্বজনীন শ্ৰী শ্ৰী গণেশ পূজা পৰিচালনা সমিতিৰ সভাপতি কাজল চন্দ্ৰ দাস, সম্পাদক শংকু দাস আৰু কাৰ্যকৰী সভাপতি উত্তম দত্তৰ লগতে উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াৰ সহায় সহযোগিতাত আয়োজন কৰা শ্ৰী শ্ৰী গণেশ পূজা উৎসৱৰ সফল সামৰণি পৰে। বৃহস্পতিবাৰে শ্ৰী শ্ৰী গণেশ দেৱতাৰ মূৰ্তিজনা লাংহিন নগৰেদি পৰিক্ৰমা কৰি চৰগাঠি নদীত বিসৰ্জন দিয়া হয়। আনহাতে লাংহিনৰ শ্ৰী শ্ৰী গণেশ পূজা উৎসৱত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে লাংহিনৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতাত শ্ৰী শ্ৰী গণেশ পূজা উৎসৱটি পূৰ্ণাংগভাৱে সাফল্যমণ্ডিত হোৱা বুলি শ্ৰী শ্ৰী গণেশ পূজা পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে মত প্ৰকাশ কৰে। ইয়াৰ উপৰি বিশ্ব শান্তিৰ কামনাৰে গণেশ দেৱতাৰ শ্ৰীচৰণত লাংহিন শ্ৰী শ্ৰী গণেশ পূজা উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াই প্ৰাৰ্থনা কৰে। আমি গণেশ চতুৰ্থী চাৰিদিনীয়া কাৰ্যসূচীৰে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি উদযাপন কৰিছোঁ আৰু আমাৰ প্ৰথম দিনা কাৰ্যসূচীত আছিলে মানে গংগা আহ্বান, দ্বিতীয় দিনৰ কাৰ্যসূচী আছিলে পূজা অৰ্চনা, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰু তৃতীয় দিনত আছিলে আমাৰ প্ৰতিযোগিতাসমূহৰ ফাইনেল ৰাউণ্ড আৰু চতুৰ্থ দিনত আছিলে আমাৰ বিসৰ্জন। আমি এতিয়া এইমাত্ৰ বিসৰ্জন দি আহিছোঁ। ক'ত বিসৰ্জন দিছে? আমি বিসৰ্জন দিছোঁ এই হৰকাটি নদীত বিসৰ্জন দি আহিছোঁ। কেইদিনীয়া হৈ গ'ল কাৰ্যসূচীটো? চাৰিদিনীয়া কাৰ্যসূচী। তৃতীয় বৰ্ষ উদযাপন কৰা হৈছে। হয়, এইটো তৃতীয় বৰ্ষ আৰু আমাক বহুতো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আমাক বহুত সহায় সহযোগিতা আগবঢ়াইছে। আশা ৰাখিছোঁ এনেকৈ যদি সকলোৱে আমাক সহায় সহযোগিতা আগলৈও আগবঢ়াই আমি আৰু কালাৰফুল কৰিম বুলি আশা ৰাখিছোঁ। সফলতাৰে সামৰণি হৈ পৰিল। হয়, আমাৰ গ্ৰেট ছাকচেছ।